Hey guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ আকৌ এবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া হৈছে 9:30 9:30 হোৱা নাই হ'ব আৰু 2-3 মিনিট আছে 9:30 হ'বলৈ। মই অলৰেডি উঠি ফ্ৰেছ হ'লোঁ। এতিয়া মই আজি কি কৰোঁ সেইটো মই আপোনালোকক দেখুৱাম। তেনেহ'লে বেছি বক নকৰোঁ। Let's start the video. ইমান ধুনীয়া খেতি কৰিছে। ইয়াতে কিছুমান ইমান কৰ্মী মানুহ আছে। এনেকৈ মই দেখা নাই, আছে ক'ৰবাত কিন্তু ইয়াতে ইমান কম মাটিতে ধুনীয়া। ইয়াত লাই, সেইটো লাই, ইয়াত কবি, ফুলকবি, আৰু এইফালে এইখিনি ধনিয়া, আৰু সেইফালে পালেং শাক। একদম ধুনীয়া হৈছে। হাই, বাহিৰত একদম ধুনীয়া ৰ'দ দিছে। মই আপোনালোকক দেখুৱাবৰ কাৰণে খিৰিকীয়েদি মোবাইল বাহিৰত থৈ দেখুৱাই আছোঁ। ৰ'ব, এইফালে আনিলোঁ। এতিয়া মই চাহ খাম। চাহ বনাই আনিলোঁ। এতিয়া মই চাহখিনি খাই লওঁ। দেখিছে নহয় ইমান ডাঙৰ কাপ, কিন্তু মোৰ চাহ অলপমান। দেখিছেনে নাই? নাই দেখুৱাব গ'লে পৰি যাব। এই জেগাখিনি মোৰ বহুত ভাল লাগে। ধুনীয়া ৰ'দ দি থাকে আৰু এইকেইদিন ইমান ঠাণ্ডা পৰিছে। আপোনালোকৰ ফালে ক'বচোন ঠাণ্ডা কেনেকুৱা? কালি খ্ৰীষ্টমাছ কেনেকুৱা গ'ল বাৰু আপোনালোকৰ? মোৰ যে গেলিছে খ্ৰীষ্টমাছ, একদম ভাল নহয়। কেক বছৰটো কেনেকৈ পাৰ হ'ল একো গমেই পোৱা নগ'ল। কৰোণা এইবোৰত থাকোঁতে বছৰটো পাৰেই হৈ গ'ল। আজি ডিচেম্বৰ 26। মোৰ চাহ খোৱা হৈ গ'ল। এতিয়া মই আপোনালোকক এটা বস্তু দেখুৱাম। বলক আমি চাবলৈ যাওঁ সেই বস্তুটো। লাই, পালেং, ধনিয়া, কবি, ওলকবি আদি। আৰু মই এই তাৰ পৰা দেখুৱাই আছিলোঁ আপোনালোকক। ফ'কাছটো অহা নাই, আহিছে। এয়া চববোৰ আংকুলে কৰিছে। ইফালে আহিব নোৱাৰি, একদম মহে খায়। যে কৈছিলোঁ এই বস্তুটো পিঁয়াজৰ পাত,
এইটো ফ'কাছত আহিছে মানে আহিছে ইমান ভাল লাগিছে এইটো মানে মোৰ ৰুমমেট মানে মোৰ বা মানে মোৰ ভিডিঅ'ত দেখিছে চাগে আপোনালোকে তাই কৰিছে ইয়াৰে মোৰ ফুটা কেইটামান ময়ো বনাইছোঁ বাকীবোৰ চব তাইখিনি কৰিছে খাবলৈ হৈছে আৰু পানীয়ে দিয়া নাই মোক পানী দিবলৈ কৈ গৈছিলে কিন্তু মই পানী দিয়াই হোৱা নাই কালি নে পৰহি দিছিলোঁ আজি দিয়া নাই দিম আৰু ৰ'ব তেনেহ'লে মই পানীয়ে দিলোঁ নহ'লে গম পালে মোক গালি দিব পিঁয়াজত বোলে পানী লাগে বহুত এইটো মই দাঙি পেলাই লৈ যাওঁ পানী লাগে আৰু ৰ'দ লাগে বোলে পিঁয়াজ তেতিয়াহে ভাল হয় অকণমান ৰ'দত দিছোঁ এজোপা হৈছে কুণ্ডলী নে কুন্দুলি কি কয় তেনেকুৱাই হ'ব নামটো এইজোপা লগাবৰ কাৰণে ইমান কষ্ট কৰিছে আংকলে একদম ওপৰলৈ বনাইছে চাং পাতিছে একদম ওপৰলৈ দেখিছে মানুহে দেখিছে কৰোঁ বুলি ক'লে চবতে কৰিব পাৰে কিবা এটা কয় নহয় আছামিজত মানে অসমীয়াত মন কৰিলে চন বাকৰি মাটিত ধন এইবোৰ ওপৰততো আৰু লাগিছে ইয়াত মানে অলপমান কম তলত মানে বেছি লগা নাই ওপৰত বহুত লাগিছে কিছুমান বেমাৰ থাকে ন মানুহৰ য'ত খাব এইটো খাব নালাগে এইটো খাব লাগে এইটো মানে যিকোনো হেৰিতে খাব পাৰি ইয়াৰ মানে একো হেৰি নাই প্ৰব্লেম নাই মানে এইটো চবেই খাব পাৰে যিবোৰৰ মানে কিছুমান বেমাৰ আছে মানে ডাঙৰ কিছুমান কি ক'ম এতিয়া মই সেই ক'লোঁ ডায়েবেটিছ তাৰপিছত থাইৰয়ড এইবোৰ কিবা থাকে ন মোৰ বেমাৰত এইটো খালে মানে একো অপকাৰ নকৰে চবেই খাব পাৰে নৰ্মেল মানুহবোৰ খাব পাৰে আৰু তাৰ বাহিৰে মানে বাকী মানুহবোৰো খাব পাৰে যিবোৰৰ মানে বেমাৰ এইবোৰ ডায়েবেটিছ এটচেট্ৰা তেনেকুৱা টাইপৰ মানে মই জনাত আৰু তেনেহ'লে বলক ভিতৰলৈ যাওঁ ৰ'দ দিছে একচুৱেলি ৰ'দততো ভালেই লাগে তথাপিও বেছি ৰ'দত থাকিলেও চ' মই ভাবিছোঁ এতিয়া অলপমান নিজকে মানে নেইলছত নেইল পলিচ লগাম একদম কিবা হৈ গৈছে কিবা হৈছে মানে কি আগতে মই লগাইছিলোঁ এইবোৰ এৰাই গৈছে আৰু এনেকুৱা হৈ থাকিলে মোৰ ভাল নালাগে ভাবিছোঁ এইখিনি সময়ত চফা কৰি এইটো লগাম নতুনকৈ আনিছিলোঁ লগোৱা হোৱাই নাই এবাৰ লগাইছোঁ আজি আকৌ এবাৰ লগাম আৰু দেখিছে চুলিবোৰ কাটি মই ইমান পস্তাই আছোঁ নহয় যে মই কেলে কাটিলোঁ কিয় কাটিলোঁ এতিয়া মানে দীঘল হৈছে আৰু নহ'লেতো ইমানখিনি এনেকৈ আছিলে এতিয়া অলপ দীঘল হৈ আহিছে আৰু লাগিব দীঘল হ'বৰ কাৰণে কাটোতেতো খাচাককৈ যায় একদম 1 ছেকেণ্ডো নালাগে কাটোতে কিন্তু দীঘল হওঁতেহে এইবোৰ চব মোৰ ঘৰত কৈ থাকে মানে কি একচুৱেলি ময়ো কাটিম বুলিয়ে কাটিলোঁ মানে চুলিবোৰ বেয়া হৈ গৈছিলে বেয়া মানে বহুত আগতে কাটি থাকোঁ তেতিয়া ভাল হৈ থাকে মাজতে মই একেবাৰে মানে কটা নাছিলোঁ এবাৰ ভাবিলোঁ একেবাৰে চুটিকৈ কাটি দিওঁ আৰু এনেওতো দীঘল হ'বই নোহোৱাটো নহয় কাৰণে
খুলি থৈছিলোঁ। এতিয়া মই লগাওঁ। এইটো নাথাকিছে। ধৰিব পাৰিছোঁ নাই? মোৰ লগোৱা হৈ গৈছে। ৰ'বা এক ছেকেণ্ড। ৰ'দটোতো মানে একদম কালাৰটো ধৰিবই নোৱাৰি। মানে নেইলছৰ যোনটো কালাৰ হয় তেনেকুৱাই মই আনিছোঁ। মানে মোৰ ভাল লাগিছে, আনকমন। ধৰিব পাইছে নাই মই নাজানো। এইটো য়েছ, কালাৰটো মই লগালোঁ। আৰু এইখনত মই নলগাওঁ, কাৰণ লগাওঁ কেতিয়াবা লগাওঁ। এতিয়া মই ভাবিছোঁ নলগাওঁ। হাতখনত লগালোঁ যেতিয়া ভাবিছোঁ ভৰিখনতো লগাওঁ, ভৰিকেইখনত। মই লগাই লওঁ। এইবাৰ নিউ ইয়েৰ, আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা জনাবচোন মোক। মই যে ভাবিয়ে পোৱা নাই কি কৰোঁ। চ' মোৰ লগাই হৈ গ'ল। হাতত লগালোঁ। আৰু এইফালে ভৰিত। দেখুৱাই নাথাকোঁ আৰু ভালকৈ, পিছত দেখুৱাম। এতিয়া মোৰ অলপ কাম আছে। কাম মানে কি, এনেই আৰু অলপ সৰু সুৰা। মই ভাবিছোঁ সেইখিনি কৰি লওঁ, তাৰপিছত মই লগ পাই আছোঁ আপোনালোকক। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। হেল্ল'। ভাবিছে চাগৈ মই ইমান ডাঙৰ ডাঙৰ ইয়েৰিং পিন্ধি কি কৰিছোঁ। তেনেকুৱা একো বিশেষ কৰা নাই। মই ইনষ্টাত ৰীল বনাইছিলোঁ। যদি আপোনালোকে মোক ইনষ্টাত ফ'ল' কৰা নাই তেনেহ'লে মোক ফ'ল' কৰিব পাৰে। মই ইনষ্টা আইডিটো ডেছক্ৰিপশ্যন বক্সত মই দি দিম, তাতে গৈ আপোনালোকে মোক প্লিজ ফ'ল' কৰিব আৰু তেতিয়া চাব পাৰিব মই কি ৰীল বনাইছিলোঁ। এতিয়া মই ভাত বহাই দিম, মানে কুকাৰত। তাৰপিছত মই লাঞ্চ কৰিম। লাঞ্চ কৰাৰ পিছত আপোনালোকক লগ পাম, আই হোপ। কাৰণ মোৰ এইফালে যাবলগীয়া আছে। লাঞ্চ কৰাৰ পিছত মই ভাবিছোঁ ৰেষ্ট লওঁ নে কি কৰোঁ, সেইটো মই পিছত জনাই থাকিম। তেনেহ'লে মই লাঞ্চ কৰাৰ পিছত লগ পাই আছোঁ আপোনালোকক। ভিডিঅ'টো কণ্টিনিউ কৰিব। মই লাঞ্চ কৰি আহিলোঁ। জাষ্ট আজি মই লাঞ্চত খালোঁ লাঞ্চ কৰিলোঁ। লাঞ্চত মই কি আছিলে, ৰঙালাও, মাছ, দাইলত ঔটেঙা আৰু উৰহি ভাজি। আপোনালোকে লাঞ্চ কৰিলেনে? আৰু এতিয়া মই এডিটিং কৰিম, অলপ কাম আছে। তাৰপিছত মই ৰেষ্ট ল'ম।
মানে আৰু এটা জানেনে মই এতিয়া মানে জাষ্ট অলপ আগত মই গাখীৰ বহাই থৈছিলোঁ হ'ল অলপ টাইম হ'ল গাখীৰ বহোৱা তাৰপিছতে মোৰ মানে সেইটো হ'বই আৰু কিবা মানে মই এবাৰ নহয় দুবাৰ নহয় বহুত বাৰ হৈছে মই গাখীৰ গেছত দি মই পাহৰি যাওঁ কিয় মই এইটো গম নাপাওঁ আৰু মই যেতিয়া ওচৰত থাকিম তেতিয়া গাখীৰখিনি উতলি নাহে আৰু যেতিয়াই মই আঁতৰিম তেতিয়াই মানে উতলি পৰি যাব আৰু এতিয়া মোৰ সেই তেনেকুৱাই হৈছে গাখীৰ মানে নাইকিয়া হৈ গ'ল হয় যদি মই মানে যদি ভাতৰ চিটিটো নাবাজিলে হয় কাৰণ ভাত মই বহাই দিছিলোঁ তাৰপিছত যেতিয়া চিটি দিছে তেতিয়া মই গৈছোঁ তাৰপিছতে মোৰ তেতিয়াহে মনত পৰিছে আৰে মই গাখীৰ এতিয়া দেখিছোঁ গাখীৰখিনি মই দি পাহৰিলোঁ তাৰপিছত মোৰ এনেকৈ বহুতবাৰ মোৰ জ্বলি যায় গাখীৰ আপোনালোকৰ হয় নেকি তেনেকুৱা মোক জনাবচোন যদি হয় মোৰ মানে বহুতবাৰ হৈছে এনেকুৱা এবাৰ দুবাৰ নহয় মানে বহুতবাৰেই কৰিছোঁ মই এনেকুৱা আৰু মই পিছত মানে মই গালি শুনি পিছত মোকে মানে সেইটো চচপেনটো কেতিয়াবা মোক কি বুলি কয় মাজিব দিয়ে নহ'লে কেতিয়াবা মই নিজে মনে মনে মাজি থৈ দিওঁ গম নোপোৱাকৈ আৰু কেতিয়াবা যে মই লুকুৱাই থৈ দিওঁ তলত বেচিনৰ তলত নেদেখাকৈ মই পাহৰি যাওঁ মানে তেনেকুৱা হয় মোৰ লগত তো মই ভাবিছোঁ ভিডিঅ'টো এইখিনিতে মই এণ্ড কৰিম বুলি যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে ন'টিফাই হৈ থাকে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ